এখন যদি বিধানসভা সমষ্টি হিচাপত চাওঁ এইটো ৰিহন দাইমাৰি মহাদয়ৰ সমষ্টি পৰে আৰু ইমান দিনৰ পৰা তেখেতে যিটো MLA হৈ আহিল বা মন্ত্ৰী হৈ আহিলে মন্ত্ৰীৰ হাতত যথেষ্ট পাৱাৰ থাকে আমি জানো তথাপিও আপোনালোকে কিয় কাম কৰিব নোৱাৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন আজি মই ভৈৰৱকুণ্ড সমষ্টিত আহিছোঁ ওদালগুৰি জিলাত ইয়াত ভৈৰৱকুণ্ড সমষ্টিত মোটামুটি দুটা জায়গাত প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হৈছিল গেদাৰিং অৰ্গেনাইজ কৰা হৈছিল আৰু আমি আগত শুনা পাইছিলোঁ যে এইবিলাক জায়গাত UPPL দলক বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আদৰণি জনোৱা নাছিলে বিশেষ কাৰণ আছিল কি যে BPF দলে এটা বা বেলেগ বেলেগ ৰাজনৈতিক দলে এটা ভয় সোমোৱাই দিছিল পাব্লিকৰ মনত যে UPPL দল আমাৰ চৰকাৰত আহিলে বলে বেলেগ জাতি জনগোষ্ঠীৰ ইয়াত কোনো অধিকাৰ নাথাকিব ইয়াত থাকিবলৈ তেখেতসকলে নাপাব আৰু তাৰ পিছত বিশেষকৈ BPF এটা ভয় সোমাই দিছে পাব্লিকৰ ৰাইজৰ মনত সেইটো হ'ল যে আপোনালোকে যদি BPFক ভোট নকৰে তেনেহ'লে আপোনালোকৰ ID নাম্বাৰ কাটা যাব ঘৰ চৰ নাপাব আধাৰ কাৰ্ডবিলাক লিংক কৰা নহ'ব তো তেনেকুৱা ধৰণৰ অকল ভয়ৰ এজেণ্ডা লৈ ফিয়াৰৰ এজেণ্ডা লৈ BPFে আজি পাব্লিকৰ মাজত এটা প্ৰচাৰ চলাই আছে মোৰ কথাটো হ'ল যে আপোনালোকে এই 17 বছৰ যিটো এটা চান্স পালে এটা নেতৃত্ব দিয়া চৰকাৰ গঠন কৰাৰ পিছত পাব্লিকক সেৱা কৰাৰ কাৰণে ৰাইজক সেৱা কৰাৰ কাৰণে সেই 17 বছৰটো যদি আপোনালোকে ভালভাৱে ব্যৱহাৰ কৰিলে পাব্লিকৰ কাৰণে যদি আপোনালোকে কাম কৰিলে ৰাইজৰ কাৰণে যদি আপোনালোকে কাম কৰিলে আপোনালোকে আজি এইবিলাক কথা লৈ আপোনালোকে প্ৰচাৰ নকৰিলে হয় আপোনালোকে এইখিনি কথাই ক'লে হয় যে আমি কিমান উন্নতি কৰিছোঁ আমি কিমান কাম কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীক আমি কিমান নিজৰ অধিকাৰ নিজৰ প্ৰাপ্যবিলাক আমি দিব পাৰিছোঁ সেইবিলাক কথাই পাতিব লাগিছিল কিন্তু আজিৰ তাৰিখত যদি চাওঁ মানে ডেভেলপমেণ্ট ৰিলেটেড বা উন্নতিমূলক কামৰ কোনো মানে তেনেকুৱা ধৰণৰ প্ৰচাৰ নাই ইহঁতৰ অকল UPPLৰ বিৰুদ্ধে অপপ্ৰচাৰত তেখেতসকলে লিপ্ত হৈছে সেইখিনি কথাই আমি দেখা পাইছোঁ কিন্তু আমাৰ UPPL দলৰ কৰ্মীসকলে যিটো তেখেতসকলে এটা প্ৰচেষ্টা চলাইছে যিটো কাম কৰি আছে আজিৰ তাৰিখত পাব্লিকে ৰাইজে সজাগ হৈছে জাগৃত হৈছে তেখেতসকলে বুজি পাইছে যে হয় 17 বছৰটো কম নহয় 17 বছৰত যিটো তেখেতসকলে বঞ্চিত হৈ আহিছে সেইখিনি কথা তেখেতসকলে উপলব্ধি কৰিব পাৰিছে আৰু সেই কাৰণে তেখেতসকলে যিটো এটা পৰিৱৰ্তন বিচাৰিছে এটা অল্টাৰনেটিভ এটা ৰাজনৈতিক দল বিচাৰি আছে যাৰ যোগেদি যাৰ জৰিয়তে আমাৰ ইয়াত এটা শান্তিৰ পৰিৱেশ আহক এটা সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত সমন্বয় থাকক মিলিপ্ৰীতি থাকক এটা উন্নতি যাতে হওক আৰু সেইখিনি কথা সেইখিনি এজেণ্ডাক লৈহে আমাৰ UPPL দলৰ কৰ্মীকেইটাই কাম কৰি আছে দিনে ৰাতি আৰু ইয়াত ভৈৰৱকুণ্ডত আহি আজি মই এইখিনি কথা স্পষ্ট হ'লোঁ যে এইখিনি যিটো মেছেজ আমাৰ যে সকলো জাতি জনগোষ্ঠীক লৈ আমি যে আগুৱাই যাব বিচাৰিছোঁ সকলৰ কাৰণে যে আমি কাম কৰিব বিচাৰিছোঁ ৰাইজৰ কাৰণে যে আমি কাম কৰিব বিচাৰিছোঁ সেইবিলাক কথা মানুহে বুজি পাইছে কাৰণ আজিৰ তাৰিখত যিটো গেদাৰিং হৈছে সেই গেদাৰিংটো চাই মোক লাগিল যে সঁচাকৈ মানুহে পৰিৱৰ্তন বিচাৰিছে আজি UPPL দলক তেখেতসকলে আঁকোৱালি লৈছে আদৰি লৈছে আৰু সেইখিনি কথাই মই মোৰ ভাষণত স্পষ্ট কৰি দিলোঁ যে যোৱা 17 বছৰত আমি যিটো বঞ্চিত হৈ আহিলোঁ আমাৰ প্ৰাপ্য আমাৰ অধিকাৰৰ পৰা এই অহা দিনবোৰত UPPL যেতিয়া চৰকাৰ গঠন কৰিব UPPL দলৰ মেইন ফোকাছ থাকিব মেইন এজেণ্ডা থাকিব কোৰ এজেণ্ডা থাকিব যে আমি ৰাইজৰ কাৰণে কাম কৰিম পাব্লিকৰ কাৰণে কাম কৰিম আৰু সেই কাৰণে পাব্লিকক আমি কোৰত লৈ পাব্লিকক মেইন ফোকাছ কৰি আমাৰ যিবিলাক কাম আমি তেখেতসকলৰ কাৰণে কৰিব বিচাৰিছোঁ সেই এজেণ্ডাবিলাক মই আজি জনাই দিছোঁ মোৰ ভাষণত কৈ দিছোঁ আৰু পাব্লিকে উৎসাহিত হৈছে উৎফুল্লিত হৈছে আদৰণি লৈছে আৰু ভাল পাইছে আৰু সেইকাৰণে মোৰ আশা আছে যে আজিৰ তাৰিখত পাব্লিকে UPPLক এটা চান্স দিব আৰু অহা দিনত যেতিয়া ইলেকশ্যন হ'ব UPPL দলে বিপুল ভোটত ভৈৰৱকুণ্ড সমষ্টিৰ পৰা হওক অন্য সমষ্টিৰ পৰা হওক বিপুল ভোটত আৰু বিশেষকৈ মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে আজি য'ত আমি জমা হৈছোঁ যি মিটিঙত আহিছিলোঁ এইখন যদি বিধানসভা সমষ্টি হিচাপত চাওঁ এইটো ৰিহন দাইমাৰি মহাদয়ৰ সমষ্টি পৰে আৰু ইমান দিনৰ পৰা তেখেতে যিটো MLA হৈ আহিল বা মন্ত্ৰী হৈ আহিলে মন্ত্ৰীৰ হাতত যথেষ্ট পাৱাৰ থাকে আমি জানো কিন্তু এইখন সমষ্টিত আমি বিভিন্ন গাঁৱত যেতিয়া সোমাওঁ আৰু সেই ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰিয়ালৰ অৱস্থা যেতিয়া চাওঁ আমাক মানে এটা সন্দেহ হয় যে ইয়াত সঁচাকৈ চৰকাৰ আছে নে নাই তেনেকুৱা এৰিয়াও কেইটাও আছে আৰু বিশেষকৈ দুখ লগা কথা এইটোৱে হয় যে বিশেষকৈ ইয়াত যিবিলাক চাওতাল জনগোষ্ঠীৰ মানুহ বা আদিবাসী জনগোষ্ঠীৰ মানুহ বা ইয়াত গোৰ্খা জনগোষ্ঠীৰ সম্প্ৰদায়ৰ মানুহ আছে তেখেতসকলৰ ফালৰ পৰা যিটো আমি ৰেছপন্স পাই আছোঁ
আমি এইটোৱে শুনা পাইছোঁ যে এই সমষ্টিত তেনেকুৱা ধৰণৰ কামেই হোৱা নাই। যিটো মন্ত্ৰী হিচাপত তেখেতে কাম কৰিব লাগিছিলে সেই কামবিলাক হৈ উঠা নাই। আৰু চবতকৈ দুখ লগা কথা যে ইমান বছৰ তেখেতসকলে ৰাজত্ব কৰিলে, ইয়াত এটা পাৱাৰত আছিলে, কিন্তু সেই পাৱাৰটো যে ৰাইজৰ সুবিধাৰ মানে স্বাৰ্থত তেখেতসকলে যে ব্যৱহাৰ কৰিব, যিখিনি তেখেতসকলে ফাণ্ড পাইছে, যিখিনি পুঁজি পাইছে, সেইখিনি যে ৰাইজৰ কামৰ কাৰণে, তেখেতসকলৰ ভালৰ কাৰণে যে উন্নতিৰ কাৰণে যে ব্যৱহাৰ কৰিব, সেইটো কিন্তু আমি দেখা নাপালোঁ। আৰু সেইটোৱে আমাক আচৰিত লাগে যে আপুনি ইমান ডাঙৰ এটা মন্ত্ৰী হৈ, অসমৰ এটা মন্ত্ৰী হৈ ইমান ডাঙৰ এটা পদ পায়, আপোনাৰ নিজৰ যিটো পাৰ্টি, আমাৰ BTCটো আপোনালোকে চৰকাৰ গঠন কৰিছে, আপোনালোকে অসমতো মিত্ৰজোঁট চৰকাৰ, ইমান সব ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ লগতো এটা আপোনালোকৰ মিত্ৰজোঁট আছে, এলায়েন্স আছে। তো ইমানখিনি আপোনালোকৰ এলায়েন্স থকাৰ সত্ত্বেও, ইমানখিনি ছাপৰ্ট বেকআপ থকাৰ সত্ত্বেও, আপোনালোক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বেকআপ আছে, ষ্টেট গভৰ্ণমেণ্টৰ বেকআপ আছে, BTCত আপোনাৰ নিজৰ চৰকাৰ, তথাপিও আপোনালোকে কিয় কাম কৰিব নোৱাৰিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু সেইখিনি প্ৰশ্নই বহুত মানুহে আজি সুধি আছে আৰু দুখ কৰিছে, দুখ প্ৰকাশ কৰিছে যে এই এনেকুৱা ধৰণৰ আমি নেতৃত্বক আমি বিশ্বাস কৰিব নোৱাৰোঁ। কাৰণটো সেইটোৱে যে মই অথনি ভাষণতো ক'লোঁ যে যি চৰকাৰৰ এটা ইচ্ছা থাকে পাব্লিকৰ কাৰণে কাম কৰা, সি কাম কৰিবই, আৰু সেই কামটো আপোনালোকে সঁচাৰূপে দেখা পাব ফিল্ডত। কিন্তু আমি দেখা পাইছোঁ যে যিহেতু কাম হোৱা নাই, তাৰমানে তেখেতসকলৰ ইচ্ছা নাই, কাম কৰাৰ কাৰণে ইচ্ছা নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে তেখেতসকলে যে কাম কৰিব, তেখেতসকলৰো যাতে উন্নতি হওক, সেইটো তেখেতসকলৰ ইচ্ছা নাই, সেইটো স্পষ্ট হৈ গৈছোঁ আমি। তো সেই মৰ্মে মই বিশেষকৈ ইয়াত যিবিলাক চাওতাল জনগোষ্ঠীৰ মানুহ আছে বা আমাৰ আদিবাসী জনগোষ্ঠীৰ মানুহ আছে, তেখেতসকলক এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে 17 বছৰটো যথেষ্ট এটা ৰাজনৈতিক দলক চাবলৈ, এটা চৰকাৰক চাবলৈ। তেখেতৰ যদি সুইচ্ছা আছিলে, তেখেতৰ যদি ভাল এটা চিন্তাধাৰা থাকিলেহেঁতেন, তেনেহ'লে আমাৰ জনগোষ্ঠীৰ মানুহৰ এই অৱস্থা হৈ নাথাকিলহেঁতেন। মই বিশেষকৈ যেতিয়া চাওতাল গাঁৱত বা আদিবাসী গাঁৱত সোমাওঁ, তেতিয়া দেখা পাওঁ যে তেখেতসকলৰ কি দুৰৱস্থা, মানে ৰাস্তা ঘাটৰ পৰা, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি ঘৰ বাৰী সকলোৱে অৱস্থা বেয়া। আৰু বিশেষকৈ দুখ লগা কথা হ'ল যে যিবিলাক আঁচনি কেন্দ্ৰীয় চৰকাৰে পঠিয়ায় ইয়াত, সেই আঁচনিবিলাক তেখেতসকলৰ ওচৰত আহিয়েই নাপায় ভালকৈ, আৰু কেইটামান যিকেইটা আহি পায় তাতো বহুত দুৰ্নীতি হৈছে। তেখেতসকলে যিটো সঁচাৰূপে পাব লাগিছিলে, ঘৰৰ কথা কওক, ৰাস্তাৰ কথা কওক, কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ কথা হওক, খোৱা পানীৰ কথা কওক, পেঞ্চনৰ কথা কওক, গোটেইখিনি বিশেষকৈ জব কাৰ্ডতো বহুত ডাঙৰ কেলেংকাৰী হৈছে। তো এই গোটেইখিনিতেই মানে আমাৰ এই জনগোষ্ঠীৰ মানুহে বঞ্চিত হৈ আহিছে। কোনেও সেই পদক্ষেপ লোৱা নাই, এটা যে ৰাজনীতিক দল BPF আপোনালোকে যে চৰকাৰ গঠন কৰিছে, আপোনালোকৰ যে এটা দায়বদ্ধতা আছে যে আপোনালোকক চৰকাৰ বনোৱা হৈছে, আপোনালোকক জিকোৱা হৈছে যে মই পাব্লিকৰ কাৰণে এটা পৰিৱৰ্তন আনিম, তেখেতসকলৰ কাৰণে কাম কৰিম, সেইটো হৈ নুঠিলে। তো সেইটোৱেই মই বিশেষকৈ চাওতাল জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠীক মই আহ্বান জনাব বিচাৰিছোঁ যে 17 বছৰটো যথেষ্ট এটা চৰকাৰক প্ৰমাণ কৰাৰ কাৰণে, এটা চৰকাৰক চাবৰ কাৰণে যে তেখেতে সঁচাকৈ আমাৰ কাৰণে কাম কৰাৰ ইচ্ছা আছে নে নাই। আৰু আমি এইটোৱেই প্ৰমাণ পালোঁ যে তেখেতৰ কোনো ইচ্ছা নাই আমাৰ কাৰণে কাম কৰাৰ কাৰণে। সেইকাৰণে আমি এইবাৰ পৰিৱৰ্তন বিচাৰিছোঁ, আমি বেলেগ এজন চৰকাৰক চাব বিচাৰিছোঁ। আৰু সেইকাৰণে আমি যিহেতু UPPLত ওলাই আহিছোঁ, আৰু UPPLে যিহেতু আমাক এটা স্পেচ দিছে নেতৃত্ব দিয়াৰ কাৰণে, তো সেই স্পেচটো দিয়াৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ UPPL দলক, কাৰণ কোনো বেলেগ ৰাজনৈতিক দলে সেই স্পেচটো, সেই জেগাটো আমাক দিয়া নাছিলে। তো সেইকাৰণে মই আহ্বান জনাম আমাৰ চাওতাল জনগোষ্ঠীক, আমাৰ আদিবাসী জনগোষ্ঠীক যে আপোনালোকে ওলাই আহক, দলে বলে ওলাই আহক, আৰু আপোনালোকে আপোনাৰ নিজৰ বহুমূলীয়া যিখিনি ভোট আছে, আমাৰ UPPL দলৰ যিকেইজন আমাৰ কেণ্ডিডেট আছে, সেই প্ৰাৰ্থীকেইজনক যাতে আপোনালোকে ট্ৰেক্টৰ চিহ্নত যাতে ভোটটো দিয়ে, আৰু এই UPPL দলক যাতে আপোনালোকে জয়যুক্ত কৰিব পাৰে। আৰু এই চৰকাৰ যেতিয়া আহিব, আমাৰ কাৰণে বহুতখিনি কথা ৰাখিছে যে আমাৰ কি ধৰণে উন্নতি হ'ব, সৰ্বাংগীন উন্নতিৰ কথা কোৱা হৈছে, আলোচনা কৰা হৈছে, সেইটো সঁচাৰূপে তেতিয়াহে দেখা পাম। কিন্তু আজি যদি UPPL হাৰি যায়, সেইটো আমি কেতিয়াও দেখা নাপাম, কাৰণ BPFে কেতিয়াও কৰা নাই আৰু নকৰে। তো এটা চান্স UPPLক দিব লাগে বুলি মই আহ্বান জনাব বিচাৰিছোঁ। ধন্যবাদ।